নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো দেগাঁও প্ৰেংক ষ্টাৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে আমি লৈ আহিছিলো এটা ধুনীয়া প্ৰেংক ভিডিঅ' আৰু য'ত আমাৰ চৰকাৰে এখন নতুন আইন বনাইছে, য'ত হেলমেট পৰিধান কৰিব লাগিব এনেকুৱা কিছুমান কঠোৰ আইন, আৰু সেইখনৰ ওপৰত এটা সৰু ভিডিঅ' বনালো। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো আপোনালোকে লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক আগলৈ মন দি যাব। আমি নতুন নতুন ভিডিঅ' বনাই যাম আপোনালোকৰ বাবে। থেংক ইউ। ৰৈ দিয়া তোমালোকৰ ঘৰ ইয়াত নে? ইয়াতে কোনখিনি ঘৰটো? সেইটো বিহু পাতিছা নে? বিহু নাই পতা? তোমালোক অসমীয়া হয় নাই? অসমীয়া নহয়, মিচিং। মিচিং হয়। তোমালোকে অসমত আছা নাই? অসমত থাকি বিহু কেলে নাই পতা? ৰ'বা, চাইকেলত ৰখাই থোৱা, কথাটো পাতি লওঁ। বিহু নাই পতা, ৰ'বা। তোমালোকে কি কৰিবলৈ জানো? কি কৰাগে? চাকি জ্বলাব লাগে। আকৌ চাকি কেলে জ্বলা? ৰ'বা, চাকি কেলে জ্বলা? তোমালোকৰ আকৌ বোলে বিহু নাপাতো। কোনফালে গৈছিলে? চাবি অফ ক। দেৰগাঁও গৈছিলে। কাগজ আমি মানে পুলিচৰ মানুহ, কাগজ দেখাব লাগিব। এইটো মোৰ আধাৰ কাৰ্ড। নাই, গাড়ীৰ কাগজ নাই, এইটো গাড়ীৰ কাগজ। এখন কি আই চি বুকটো নচলে। হেলমেট কিনি গ'ল। হেলমেট নানিলো নহয়। হেলমেটটো লাগিবই। দিয়ক পইচা দিয়ক। পইচা দিয়ক। কিমান পইচা দিয়ক আপুনি। কিমান নহয়, যিমান আছে। এইটোহে আছে আৰু আছে, চাওঁ। 20 টকাত কাম চলে নি? 20 টকাত চাওঁ, ইফালে যাওঁ। আৰু এই 10 টকা আছে। 30 টকা আৰু মই মানে দৰৱ আনিবলৈ গৈছিলোঁ। দিয়ক। মই দৰৱ আনিবলৈ গৈছিলোঁ। দৰৱ পোনা দৰৱটো ভাইটি হাতত দি পঠিয়ালোঁ। আপুনি দুখ কৰিব নালাগে, আপুনি পইচাটো দিয়ক। পইচা নাই। এইবোৰ আমাক ঘৰিয়ালৰ চকু পানীত হেৰি নাযায়। চাবি নিদিওঁ। মই থানাতে দি থৈ আহিমগৈ। খানা নহ'ব। আমাৰ পুলিচৰ লগত আমাৰ অংক নাই। আপোনাৰ দিয়ক। কি হ'ব এতিয়া? দিয়ক পইচা দিয়ক। যত যি আছে। 30 টকাত কাম চলে নে? 30 টকাত পইচা নাই নহয়। হেলমেটটোত কিমান লয়? হেলমেটটো আছিলে, ঘৰতে থৈ আহিলোঁ। নতুন আইন বনাইছোঁ এতিয়া আমি। হেলমেটটো ঘৰতে থৈ আহিলোঁ। আমি নতুন আইন বনাইছোঁ এতিয়া। আমি এতিয়া নতুন আইন বনাইছোঁ যে আমাক পইচা দিলে আমি লগালগ হেলমেট কিনি দিম। পইচা দিয়ক। একো নাজানো। আপোনাকে কি লৈ আহিছে? আমাৰ কথা নালাগে, আমি পুলিচৰ মানুহ। আমাৰ বাইক আছে সেইখন। আপোনাকে হেলমেট কি? আমাৰ হেলমেটটো আপুনি মাথা মাৰিব নালাগে। চাবি আমাৰ হাতত আছে। হ'ল। আপোনাৰ দম আছে যদি আমাৰ বাইকখন ধৰক। আমাক ধৰক। দম আছে? আপোনাকেতো পিন্ধি আহিব লাগে। আমাৰ হেলমেট আছে, আমি তাত ৰাখি থৈ আহিছোঁ। আমাৰ মানুহ আৰু আগত আছে। মই হেলমেটটো চাৰিআলিত থৈ আহিলোঁ। তাত আপোনাৰ তাত ধৰা ৰিচিপ্টটো দিয়ক। তাত আপোনাক ধৰিছে, আপুনি তাত থৈছে। এইখিনিতে আমাৰ বহি আছে, আমি তাতে আমাৰ হেলমেট আছে। দিয়ক। সেইখিনি পৰা এইকণলৈ আহিবলৈ তাৰ ৰিচিপ্টটো দিয়ক। এইখন কিহৰ ৰিচিপ্ট? এইবিলাক ফটো ওলাইছে। আপুনি কি আমাক বেংক বুলি ভাবিছে নেকি? যাব দিছোঁ। নালাগে, ৰৈ দিয়ক। আপুনি চাবি দিয়ক। আপুনি পইচা দিয়ক। আপুনি তাত হেলমেট থলোঁ বুলি কৈছে। আপোনাৰ হেলমেট থোৱাৰ পিছততো আপোনাৰ সেইটো থাকিব ন? দোকানতে থলোঁ। দোকানৰ গতি নালাগে। আইন এখন বনাইছে, আপোনাক দোকানত হেলমেট থ'বলৈ বনোৱা নাই নহয়। মই বুজি পাইছোঁ। নামক, বাইকমান নামক। যা বাইক লাগে। যা বাইক লাগে। শুনা। আমি মানে টেংক এটা বনাইছিলোঁ। এইটো আমাৰ কেমেৰা। বেয়া নাপাব। হাঁহ এটা কৰি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কওক। ঠিক আছে। আপোনাৰ পইচাটো থাকি গ'ল। আপোনাৰ চাবিটো লাগিব। ঠিক আছে। এইটো লওক, চাবি লওক। পইচা অলপ সৰহকৈ লৈ থাকিব আজিৰ পৰা। হয়। ঠিক আছে, যাব। বাইকখন লৈ যাওক। আপুনি চিন্তাত মানে বাইক চাইক পাহৰি গৈছে। লৈ যাওক বাইকখন, লৈ যাওক।
আহিছো বিহু খাবলৈ আহিব যাম যাম ঠিক আছে বেয়া নাপাব আকৌ দেই ঠিক আছে